চাণক্য নীতি অনুসৰি তিনিটা কথাত মানুহে কেতিয়াও লাজ কৰিব নালাগে। সেই তিনিটা কথা হৈছে ১ নম্বৰ আৰ্থিক ক্ষেত্ৰত মানুহে কেতিয়াও লাজ কৰিব নালাগে। আৰ্থিক মানে হৈছে ধৰক লেনদেন। আপুনি যদি কেতিয়াবা টকা কাৰোবাক ধাৰলৈ দিছে, সেই টকা খুজিবলৈ কেতিয়াও লাজ কৰিব নালাগে। নম্বৰ 2 হৈছে খাদ্য খাওঁতে মানুহে কেতিয়াও লাজ কৰিব নালাগে। আৰু লগতে চাণক্যই ৩ নম্বৰ কথাটো কৈছে যে মানুহে কৰ্ম কৰোঁতে কেতিয়াও লাজ কৰিব নালাগে। কাম কৰোঁতে কেতিয়াও লাজ কৰিব নালাগে। কৰ্মত কোনো ধৰণৰ লাজ নাই। তো ফ্ৰেণ্ডছ, এই তিনিটা কথাৰ ওপৰত যদি আমি সদায় ধ্যান ৰাখোঁ, তেতিয়াহ'লে আমি আজীৱন সুখী হৈ থাকিব পাৰিম। তো ফ্ৰেণ্ডছ, আজিলৈ এইখিনিয়ে। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ভেৰি মাছ। জয় অসম।